তো মানে ইভেণ্ট এটাত গৈ আছোঁ এতিয়া, য'ত মানে বহুতটা ষ্টাৰ্টআপ আহিব। ষ্টাৰ্টআপৰ লগত সিহঁতৰ ফাউণ্ডাৰ কো-ফাউণ্ডাৰ সকলোবোৰ আহিব এণ্ড লগতে সিহঁতৰ জাৰ্নি, সিহঁতৰ এক্সপিৰিয়েঞ্চবোৰ জানিব পাৰিম। চ' ক'ত গৈ আছোঁ, কি ইভেণ্ট, সকলোবোৰ কম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিজাইনাৰৰ লগতে ভিডিঅ'গ্ৰাফাৰো হৈ গৈছোঁ মই। এতিয়া আজি গৈ আছোঁ ইভেণ্টটোত। তাতো আমাৰ অফিচৰ পৰা এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ গৈ আছোঁ। চ' ফাইনেলি আহি পালোঁ মই নেটপি হাউচ, য'ত মানে ইভেণ্টটো হৈ আছে। তো বলকচোন ভিতৰলৈ যাওঁ এণ্ড কেনেকুৱা কি চলি আছে চাই লওঁ। ভিতৰত সোমাই আহি দেখিলোঁ আমাৰ অফিচৰ ষ্টল আছে এণ্ড লগতে ক্লকাটাৰ ষ্টলো আছে একেলগে। ষ্টলত দেখিলোঁ এইটো বস্তু, ফ্ৰেণ্ডৰ লগত খেলিব পৰা ধুনীয়া কাৰ্ড। বাট মোৰতো ফ্ৰেণ্ডে নাই। এনিৱে ষ্টলত এজন দুজনকৈ লাহে লাহে মানুহ আহিব ল'লে এণ্ড ময়ো পিটিক পাটাকে যাৰ লগতে পাৰোঁ তাৰ লগত কথা পাতিব ল'লোঁ। তাৰপিছত গম পালোঁ ভিতৰত যেন আকৌ কিবা বেলেগ ইভেণ্ট হৈ আছে। ময়ো বেছি দেৰি নকৰাকৈ সোমাই গ'লোঁ একেবাৰে। সোমাই আহি দেখিলোঁ ভিতৰত ঢেৰ মানুহ আছে এণ্ড বহুতখন ষ্টলো আছিল, বহুত বস্তু আছিল ভিতৰত এণ্ড সকলোবোৰৰ কথা ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। তো অলপ শ্বৰ্ট দেখাই দিছোঁ সকলোবোৰ বস্তুৰে। বস্তু বাৰু ঢেৰ আছিল, বাট তাৰ মাজতে মোৰ এইটো বস্তু বহুত ভাল লাগিল, অলপমান ইউনিক লাগিল। মানে এইটো গোবৰ আৰু মাটিৰে বনায়। ইয়াৰ ভিতৰত যিকোনো গছৰ গুটি সোমাই ছটিয়াই দিলে ইয়াৰ পৰা গছ হ'ব, মানে গছৰ গুটিটোক সাৰ পোৱাত সহায় কৰে। এনিৱে তাৰপিছত আৰু কিবা কিবি ইভেণ্ট হৈ আছিলে, বাট মই বৌৰ লগত ওলাই আহিলোঁ তাৰ পৰা। ওলাই আহি দেখিলোঁ আমাৰ ষ্টলত মানুহে মানুহ। তো দুটামান ফটোগ্ৰাফ লৈ মোৰ অলপ ডিজাইনিঙৰ কাম আছিল, তো সেইটো কৰিবই বহিলোঁ। ডিজাইনাৰ হৈছে য'তে য'তে কাম ষ্টাৰ্ট কৰি দিব পাৰোঁ। ডিজাইনিঙৰ কামখিনি শেষ কৰি মই আকৌ ভিতৰলৈ আহিলোঁ। এইবাৰ কিন্তু মই বেলেগ কামত আহিছিলোঁ। কামটো হ'ল ষ্টলবোৰৰ ব্ৰাউচাৰবোৰ কালেক্ট কৰিব। এজ এ ডিজাইনাৰ বেলেগৰ ডিজাইনবোৰ চাব লাগে, কিজানি বা কিবা এটা ইনস্পিৰেশ্যন পোৱাই যায়। চ' এনিৱে তাৰপিছত আহিলোঁ মই লাঞ্চ কৰিবৰ কাৰণে। বাকী যি কি নোকোৱা, লাঞ্চ কিন্তু বম টেষ্টি আছিল। লাঞ্চ কৰি আহিছিলোঁহে, এনেতে আকৌ এটা কাম ওলাল, ষ্টিকাৰ কাটিব লাগে। তো এইটো কামতে লাগি গ'লোঁ মই। তো কামটো শেষ কৰি মই আকৌ এবাৰ ভিতৰলৈ আহিলোঁ। আহি বেলেগ নকৰিলোঁ, এখন ব্ৰাউচাৰ আৰু পালোঁ। তো সেইখনলৈ আহিলোঁ। মই নিজে নাজানো কিন্তু কৰিম কি, বাট আনি বেগত সোমাই আছোঁ। অলপমান আবেলি হোৱাত চাহ অকণ খাওঁ বুলি একাপ লৈ আহিলোঁ, বাট চাহত চেনিয়ে নাছিল। পিছত আকৌ গম পালোঁ এইটো বোলো চুগাৰ থকা মানুহৰ বাবেহে বনাইছিল। বাদ দিয়ক এইবোৰ। এইবাৰ ধুনীয়া চাহ একাপ লৈ লগতে পকৰা দুটা লৈ আহিলোঁ। এনিৱে চাহ একাপ খাই লৈ আমাৰ ষ্টল ৰেপ আপ কৰাৰ সময় হ'ল। চ' সকলোবোৰ বস্তু সামৰি মই ওলালোঁ ৰুমলৈ বুলি। বাট এতিয়া আকৌ প্ৰব্লেমটো হ'ল মই স্কুটিখন ইয়াৰ পৰা ওলাওঁ কেনেকৈ, মানুহবিলাকো মানে কেনেকৈ যে গাড়ীবিলাক থয়। এনিৱে বহুত কষ্টৰ মূৰত মই কিবাকৈ গাড়ীখন ওলালোঁ এণ্ড আহিলোঁ ৰুমৰ ফালে। চ' এনেও লগ পাম কালি এটা নিউ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে লাইক, শ্বেয়াৰ এণ্ড ফ'ল' মি ফৰ মোৰ ভিডিঅ'ছ।